আজি টিভি এটা আনিল আমাৰ মানে আগৰ টিভিটো বেয়া হ'ল যে সেইকাৰণে আজি নতুন এটা লৈ আহিলে বহুত দিন আমি চিৰিয়েল চাব পোৱা নাই একো চাব পোৱা নাই ভাল লগা নাই সেইকাৰণে আৰু ঘৰত দিয়কচোন টিভি এটা লাগেই সেইকাৰণে টিভিটো লৈ আহিলেগৈ ভাইটি আৰু এখেতে ঠিক কৰোঁ বুলি লৈছে কিন্তু আজিতো লগোৱা নহ'ব ৱালত আজি মানে এনেই তলতে বিচনাখনতে থৈ অকণমান মোবাইলত কানেক্ট কৰি চাওঁ বুলি ভাবিলে আৰু এতিয়া ইহঁতৰ হাঁহি চাওক আজি টিভি আনি আৰু আমি এতিয়া কানেক্ট কৰি চাম চাওকচোন এয়া কানেক্ট হ'ল এইখন কি চিনেমা মই ভালকৈ নাজানো তাৰপাছত আমাৰ পাৰ্টি আজি মানে পাৰ্টিটো অলপকৈ হ'ব ছাগলী মাংস আনিছে আৰু মইতো বনাব নাজানো মায়ে বনালে মায়ে কেনেকৈ বনাইছে সেইটো মই অলপ দেখাই দিলোঁ আপোনালোকক মইতো একোৱে নাজানো ছাগলী মাংস কেনেকৈ বনায় কি কৰে সেইকাৰণে মই মাৰ পৰা অকণমান শিকি ল'লোঁ তাৰপাছত আজি মায়ে ইমান হেৰি নাই কৰা ভালকৈ নাই বনোৱা বুলি কৈছে গাটো ভাল নহয় সেইকাৰণে আৰু চাওকচোন ভাল হ'লেও বেয়া হ'লেও মই শ্বেয়াৰ কৰি দিলোঁ ভিডিঅ'টো আপোনালোকৰ মাজলৈ আৰু ভিডিঅ'টো কেনেকুৱা হৈছে আপোনালোকে জনাব কমেণ্টত আৰু ভাল লাগিলে লাইক এটা কৰি যাব আৰু আজিলৈ ভিডিঅ'টো ইমানেই আৰু ভাল লাগিলে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই এইখন আজিৰ থালিখন আজিলৈ ইমানেই বাই বাই